Hello guys, more Gitigas blogলে মোৰ লগলে আপোনালোকক স্বাগতম জনাইছো। প্ৰথমতে আপোনালোকক সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। এতিয়া আমি আজি যিহেতু বহাগৰ 2 তাৰিখ হয়, আমাৰ ইয়াতে হোলী উৎসৱ আছে, তো আমি গোটেইকেইটা চাব যাব লৈছো। হাজবেণ্ডৰ খং উঠিছে, সেইটো ৰাস্তা ফাৰ্ষ্ট টাইম ব্লগ কৰি গৈ আছো, ভিডিঅ' কৰি যোৱাৰ কাৰণে অলপমান ৰাজি ব্লগ যাই আছে। এতিয়া 12 বছৰ হৈছে, প্ৰত্যেকবাৰে হয়। আজি দুটা ৰং লগৰ বিয়া হোৱা 3 বছৰ হ'লে বহুত চাই পোৱাই নাছিলে। এইবাৰ ফাৰ্ষ্ট টাইম আজি নাটক কমিনা আছিল ভিডিঅ' কৰিছোঁ যিখিনি পাৰোঁ। ইয়াতে দুৰ্বকীৰ বিয়া এইখিনি, ইয়াত আমি ঘৰতে গুচি আহিলোঁ যিহেতু বহুত গৰম আৰু মাইনা বহুত দিগদাৰ কৰি আছে, তো সোনকালে গুচি আহিলোঁ। আৰু মাহঁতৰ ঘৰৰ পৰা আহিব লগা আছে, বিহু খাব অহাও নাই মাহঁত। দেউতা আৰু মা আহি আছে আৰু মাইনে তাতে আইচক্ৰীম খাই আছে। তাতে খিচিৰি খোৱালে, খিচিৰি খালোঁ, খিচিৰি খাই ঘৰত আহিলোঁ। আৰু যিহেতু গৰম আৰু বহুত খিচিৰি খাব যাওঁতে আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ আৰু ব্লগটোত নেদেখুৱালোঁ। এইখিনি দীঘলীয়া হৈ যায় বহুত। আৰু আজি আমি এয়া কৰিলোঁ আৰু দিনটো। আৰু যদি আমি ৰাতি শুৱৰি চাব যাওঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাম, আৰু যদি নেদেখুৱাম তেতিয়াহ'লে ইয়াতে ব্লগটো সামৰিম।